নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিলে, নিযুত মইনা আঁচনিৰ সুবিধা অনুসৰি ছাত্ৰীসকলে মাহে মাহে লাভ কৰিব ধন। এতিয়াৰে পৰা ছাত্ৰীসকলে বেংক একাউণ্ট সাজু কৰক। নিযুত মইনা আঁচনি অনুসৰি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহে লাভ কৰিব 1000 টকা। স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে লাভ কৰিব 1250 টকা। স্নাতকোত্তৰ অৰ্থাৎ BEd কৰা ছাত্ৰীসকলে লাভ কৰিব মাহে 2500 টকা। প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীসকলৰ বেংকত জমা হ'ব নিযুত মইনা আঁচনিৰ ধন। অৱশ্যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰীয়ে নাপাব এই নিযুত মইনা আঁচনিৰ সুবিধা। শিক্ষকৰ পৰা আঁচনি লাভৰ বাবে ল'ব লাগিব প্ৰমাণ পত্ৰ। নিযুত মইনা আঁচনি লাভ কৰিবলৈ এটা পৰ্টেল খোলা হ'ব। ইয়াৰ দ্বাৰা ছাত্ৰীসকলে আবেদন পত্ৰৰ সুবিধা লাভ কৰিব। কিন্তু বিবাহিত কোনো ছাত্ৰীয়ে নাপাব এই নিযুত মইনা আঁচনিৰ সুবিধা।